গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত গৈ এনেকৈ আৰু এনেকৈ লগৰবোৰৰ লগত গৈ ফূৰ্তি অলপ কৰি দিলো। তো গাইছ মই আহিছিলোঁ আপাৰ আছামত। আপোনালোকে যদি পাৰ্ট 1টো চাইছে তেতিয়াহ'লে গম পাইছে। তেনেকৈ ৰাতিয়ে গৈ পালোঁ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ। তাত যাই ফাৰ্ষ্ট টিকেটটো কাটি লৈ ভিতৰলৈ সোমাই গ'লো আৰু ভিতৰৰ পৰা মানে ঋতু ৰিব্বাই গান গায়ে আছে। লাকি আৰু প্ৰকাশে ৰাস্তাৰ পৰা নাচিব আৰম্ভ কৰিয়ে দিলে। তেনেকৈ গৈ ষ্টেজৰ ওচৰ পাই গ'লো। ঋতু ৰিব্বা গান শেষ হোৱাৰ পাছতে DJ মনিকা উঠি গ'ল ষ্টেজৰ ওপৰত। তাৰ পাছতে চবৰে জোচবিলাক এবাৰ চাই লওক। তেনেকৈ আৰু গোটেইবোৰে অলপ এনজয় কৰিলো। DJ মনিকা ষ্টেজৰ পৰা নামাৰ পাছতে আমিও ঘৰলৈ উভতিলো। তেনেকৈ আহি আমি বোকাঘাট পাই লৈ বোকাঘাটতে পেৰা আৰু চাহটো খাই আমিও ঘৰলৈ উভতি দিলো। আজি যদি মিনি ব্লগটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফলোটো কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব।